নমস্কাৰ সকলোকে আমি ওলালোঁ নেক্সট ডে মৰ্নিং এতিয়া বাজিছে ৰাতিপুৱা প্ৰায় 6টা আৰু এতিয়া আমাৰ লগত মোৰ হাজবেণ্ড এড হ'ল তেওঁ গাড়ী চলাইছে এয়া এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ জাৰ্নিটো আৰু আপোনালোকক দেখাই থাকিম আমি কেনেকৈ যাওঁ এফালে সব ফ্ৰেছ হৈ গ'ল অকণমান শুল খুব বেছি নহয় 3 ঘণ্টামান শুলোঁ আমি আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ ৰ'দৰ পোহৰটো অকণকৈ পৰিবলৈ ষ্টাৰ্ট হৈছে বতৰটো অৱশ্যে অকণমান ডাৱৰীয়া আছিলে সেইকাৰণে ৰ'দ ওলোৱাটো অকণমান দেৰি হ'ল তথাপিতো ষ্টাৰ্ট হৈছে আৰু ওলাবলৈ ইমান বৰ বিশেষ ঠাণ্ডাও নাছিলে অকণ ঠাণ্ডা পৰিছিলে বাৰু আমি এতিয়া পালোহি কলিয়া ভোমৰা দলং আমি এতিয়া গৈ থাকিম গৈ নগাঁও পামগে নগাঁৱৰ পৰা আমি লংকা হৈ আমি আমাৰ জাগাটোলৈ যাব লাগিব আৰু এফালে চাওকচোন সব হৈ গ'ল ভাগৰো লাগিছে অৱশ্যে তাহাঁতৰ আৰু আমি দুটা আগফালে এনেকৈ গৈ আছোঁ যিহেতুকে গাড়ী চলাই যোৱাজনৰ লগত ছাইডত যোন বহি যায় তেওঁ শুই দিলে অকণমান দিগদাৰ হৈ যায় বুলি মই ভাবোঁ একচুৱেলি সেইকাৰণে মই লগতে এনেকৈ আছোঁ আৰু ৰাস্তাত চাওকচোন বান্দাৰৰ উৎপাতত থাকিব পৰা নাই ইমান উৎপাত কৰিছে তাহাঁতি আৰু আমি আহি পালোহি আমাৰ ডেষ্টিনেশ্যনছ ডিমা হাছাও আপোনালোকেতো গম পাইছেই দেখি পোষ্টাৰখন আমি আহিছোঁ ডিমা হাছাওলৈ আৰু এটা গ্ৰীনেৰী পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু এতিয়া আমি পামগৈ আমি আমাৰ আনটো ডেষ্টিনেশ্যন অকণমান ৰাস্তাটো অকণমান কনফিউজিং তথাপিতো আপোনালোকে গুগল মেপত উলিয়াই ল'ব আৰু আমি পাই গ'লোহি আমাৰ য'ত আমি ৰুম বুক কৰি থৈছিলোঁ আমি আহি পালোঁ একচুৱেলি আমাৰ ফাইনেল ডেষ্টিনেশ্যন উমৰাংচুতে আমি এখন টুৰিষ্ট লজ আছিলে টুৰিষ্টৰ এখন ৰিজৰ্ট এখন আছিলে সেইখন বুক কৰি থৈছিলোঁ আৰু সেইখন আহি আমি জাষ্ট পালোহি অকণমান সোমাব লাগে ৰাস্তাটো অলপ ঠেক ভিতৰৰ ৰাস্তা কিন্তু পৰিৱেশটো বহুত ধুনীয়া বহুত এটা মুকলি পৰিৱেশ চ' ব'লক ভিতৰলৈ যাওঁ আমি ৰিজৰ্টখনৰ নাম হৈছে উমৰাংচু টুৰিষ্ট ৰিজৰ্ট আৰু এইটো হৈছে আমাৰ আজি ৰাতিটোৰ কাৰণে ৰুম চিম্পল ৰুম এটা হয় কিন্তু ধুনীয়া ভিউ এটা আছে চ' ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ এয়া চাওক এইটো বেলকনি আৰু বেলকনিৰ পৰা সেইটো লেক ভিউ কি ধুনীয়া লাগিছে লেকটো নহয়নে আৰু একদম সাধাৰণ ৰুম অকণমান ইয়াত মানে হোটেলৰ বহুত বেছি হোটেল এভেইলেবল নাই খুব কম আছে তাৰ ভিতৰতে এখন ভাল ৰিজৰ্ট হয় আমি ইয়াত 2টা ৰুম বুক কৰিছিলোঁ যিহেতুকে আমি মানুহ আছোঁ 5জন আৰু এতিয়া ভিতৰৰ হোটেলখনৰ মানে পৰিৱেশটো বহুত ধুনীয়া ফুলৰে ধুনীয়াকৈ চাৰিওফালে সজাই থৈছে আৰু ফ্ৰণ্টত এইফালে এটা ডাইনিং হল আছে আৰু এখন এটা ধুনীয়া একদম প্লেইন গ্ৰাউণ্ড আছে ইয়াত আপোনালোকে গধূলি সময়ত বহিব পাৰে বাহিৰৰ লেক ভিউ এনজয় কৰিব পাৰে ধুনীয়া ভাল লাগিলে এতিয়া আমি ফ্ৰেছ হৈ অকণ ওলাই যাওঁ আমি আহি পালোহি উমৰাংচু আৰু এতিয়া অকণমান ওলাই যাওঁ কেইটামান ভিউ আছে চ' আপোনালোকক দেখাম চাই থাকিব আমি এতিয়া গোটেইকেইটা ওলাই মেলি আজৰিম এয়া দেখিছে নহয় সব ৰেডি যাবলৈ সব ভেৰি এক্সাইটেড হৈ আছোঁ আমি সব চাবলৈ তাত কি আছে সবে একচুৱেলি ভিডিঅ' বা ফটোহে দেখি আছোঁ চ' ব'লক এতিয়া যাওঁ আৰু পোহৰো অকণমান বাহিৰত এনেকৈ অলপ সময় সি এনজয় কৰিলে সিও ভাল পালে আমিও এতিয়া গৈ আছোঁ আমি য'ত আছোঁ তাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ হ'ব আমি যোনটো জেগালৈ গৈ আছোঁ আৰু সেই জায়গাটো যাব লাগে নেপকোৰ যোনটো কলনী কপিলি নদীৰ বান্ধৰ যোনটো কলনী সেই কলনীটোৰ মাজেৰে আমি এনেকৈ যাব লাগিব তাৰ পৰা অকণমান ৰাস্তাটো কেঁচা বহুত ভাল ৰাস্তা নহয় কিন্তু হ'লেও যাওঁ তাৰ আগতে ভাবিলোঁ পেট পূজা কৰি লওঁ যিহেতুকে বহুত বেছি ভোক লাগিছে ইয়াতে এখন ডিমাচা কিটচেন বুলি এখন আছিলে আৰু তাতে আমি ভাবিলোঁ আমি লোকেল ফুড লাইক বইল খানা খাওঁ বুলি আৰু তেওঁলোকৰ খানা বহুত বেছি টেষ্টি আছিলে ইয়ামি আছিলে আমি চিকেন লৈছিলোঁ আৰু এয়া চব গোটেইখিনি বইল হয় আৰু এইটো হৈছিলে শুকান মাছৰ চাটনি যিটো মই খাই বেয়া পাওঁ কিন্তু মোৰ মানুহজনে খাই বহুত ভাল পায় সেইকাৰণে ল'লোঁ খাই বৈ ধুনীয়াকৈ এনজয় কৰি আমি এতিয়া ওলালোঁ আমাৰ যিটো ডেষ্টিনেশ্যনলৈ আমি যাম বুলি ভাবি আছিলোঁ সেই ডেষ্টিনেশ্যনটোলৈ ওলাইছোঁ তাত গৈ আপোনালোকৰ ভিউটো দেখুৱামগৈ আৰু এইটো যাব লাগে এইটো চাওক কপিলি নদীৰ যোনটো বান্ধ যোনটো নেপকোৰ কলনী একচুৱেলি সেই কলনীটোৰ মাজে যাব লাগে এতিয়া ব'লক যাওঁ ৰাস্তাটো আপোনালোকক দেখাওঁ আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে এইটো হৈছে ৰাস্তা পাৰিলে অকণমান ডাঙৰ গাড়ী লৈ আহিলে ভাল আমাৰ এখন চিডান আছিলে অকণমান মানে লাগিছে অলপ প্ৰব্লেম হৈছিলে বহুত বেছি নহয় আমাৰ লগত যিহে হ'ল যোনটো জাগালৈ যাব লাগিছিলে সেই জাগাটো আমাক মেপে দেখালে বেলেগকৈ আমি গৈ পালোঁ বেলেগ জাগাত আৰু সেয়েহে এতিয়া লুংলুঙীয়া ৰাস্তা এটাৰ মাজেৰে মই আৰু মানুহজন খোজকাঢ়ি গৈ আগত চাই আহোঁ যদি কিবা আছে নহ'লে আমি আকৌ ঘূৰি আকৌ নতুনকৈ আকৌ জাগাটো বিচাৰিব লাগিব
আমি গৈ আছোঁ এটা চুনচান ৰাস্তাইদি নাজানো আৰু কি আছে ডেষ্টিনেশ্যন বাট গৈ আছোঁ আৰু ভাবিলোঁ আপোনালোককো লৈ যাওঁ গোটেইখন জংঘল চবফালে এফালেও জংঘল এফালেও জংঘল ফাইনেলি বহুত কষ্ট কৰি আমি ৰাস্তাটো উলিয়ালোঁ আৰু আহি পালোহি আজি আমাৰ ধুনীয়া এটা ডেষ্টিনেশ্যন আৰু সেইটোৱে ভাবিছোঁ আপোনালোকক দেখাম আৰু এয়া আমি গৈ আছোঁ জাষ্ট পাবলৈ হৈছে আপোনালোকে যদি ভাবিছে কেতিয়াবা ইয়ালৈ আহিম বুলি দেন মই একদম ডেফিনেটলি কওঁ আপোনালোক আহক আৰু বহুত বেছি ভাল পাব একচুৱেলি আমি ইমান বেছি এক্সপেক্টেশ্যন নাছিলে কিন্তু আহি এনেকুৱা লাগিলে যেন আমি আকৌ ৰিটাৰ্ণ নাযাওঁ আমি ইয়াতে থাকি যাম কিন্তু তাৰ আগতে আপোনালোকক মই কেইটামান ইনফৰমেশ্যন দিম এই ভিডিঅ'টোত নিদিওঁ নেক্সট ভিডিঅ'ত দিম যিহেতুকে ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'ল আৰু যদি মই আপোনালোকক ক'ত গৈছোঁ সেইখিনিও দেখাবলৈ হয় আপোনালোকে আমনিয়ে পাই যাব একচুৱেলি সেইকাৰণে নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'লৈ আহিছোঁ আৰু ইয়ালৈ আহিলে কি কি কৰিব লাগিব সকলোখিনি আপোনালোকক জনাম বাছ এইটো হৈছে ইয়াৰ ভিউ বহুত ধুনীয়া এটা লেক হয় আৰু ইয়াৰ পৰা আমি ক'ত যাম সকলোখিনি আপোনালোকক জনাই আছোঁ মোৰ নেক্সট ভিডিঅ'ত চাই থাকিব মোৰ ভিডিঅ'টো আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আমিও ৰেডি হৈছোঁ যাবলৈ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ